এতিয়াতো গোটেই ভাৰতবৰ্ষত বিজেপি দল এইটো কাৰণে মই ভাবিছে এই কোচগাঁও 6 নম্বৰ সমষ্টিত আমি উন্নতি শান্তি কাৰণে কাম কৰি যাম বুলি আমি আজি বিজেপি দলত যোগদান কৰিছে আৰু ভৱিষ্যতত মই এই 6 নম্বৰ সমষ্টিত আমি ভালদৰে আমি যিমানখিনি আমি আজি মোৰ লগত জইনিং কৰিছে সিহঁতৰ লগত লৈ মই আমি কাম কৰি যাব ভৱিষ্যতত উন্নতিৰ কাৰণে শান্তিৰ কাৰণে ওই 6 নম্বৰ সমষ্টিত বিপিএফত আছিল আমি হয় আগত আছিল আমি টিচেলটি চেয়ারম্যান তাতে আমি 5 বছর কাম করছি তারপর আমি বিসিটিসি চেয়ারম্যানও আছিলো আমি তাত আমি 10 বছর কাম করছি আৰু আমি বিপিএফ দলত আমি CWC মেম্বার আছিল এইবিলাক আমি পার্টিত বিয়া পাই বা পার্টির আদর্শ নিয়ম ভাল নহয় সেইটো কাৰণে আমি বিয়া পাই আমি আজি বিজেপি দলত যোগদান কৰিছে বিপিএফ আজিৰ দিনত বিটিচিত একপিএফ দলত নিজে অকলেই সিদ্ধান্তটো লয় আমাক নুসুধে বিপিএফত আমি কিবা যদি নিৰ্দেশ দিয়ে আমাৰ কথাটো সি নুশুনে আমাক সি উল্টাই মানে কয় এনেকুৱা কাম কৰক এনেকুৱা কৰক আমি এইবিলাক আমি কিন্তু পছন্দ নহয় আমি বিচাৰিছিল আমিও মানে নিজিববীয়াকৈ আমিও মানে ফ্ৰীডমলি কাম কৰিম এনেকুৱা এটা চিন্তাধাৰা কৰিছিল কিন্তু সেই স্কোপটো আজিৰ দিনত হাগ্ৰামা মহলাৰে মোক দিয়া নাই আমি চিন্তা কৰিছিলোঁ 6 নম্বৰ সমষ্টিত আমি আজিৰ দিনত আমি ইমান দিন পৰা আমি 2003ত আমি বিটিচি চুক্তি কৰিছিল তাৰপিছত 6 ফেব্ৰুৱাৰীত আমি হাতিয়াৰ লে ডাউন কৰিছিল 10 ফেব্ৰুৱাৰীত আমি যোগদান 10 ফেব্ৰুৱাৰীত আমি বিটিচি চুক্তি কৰিছিলোঁ তাৰপিছত আমি এটা বিটিচিত শান্তিৰ কাৰণে আমি এটা ৰাজনৈতিক দল গঠন কৰিছিলোঁ এইটো হ'ল ডাবল পি বিপিএফ আছিল তাৰপিছত ডাবল পি এটা একতা নয় পেলাই এটা মানে হাগ্ৰামা দলে আকৌ মানে নতুন ৰাজনৈতিক দল বিপিএফ বুলি গঠন কৰিলোঁ 2005ত তাৰপিছত আমি একেলগে কাম কৰি আহি আমি 17 বছৰ তাৰ লগতে আছিল কিন্তু 17 বছৰ কাম কৰি ইমান আমি বিপিএফ দলৰ ষ্ট্ৰং কৰিছিল মানে বিটিচিৰ কোনোবা পাৰ্টি একো কৰিব নোৱাৰিছিল যেতিয়া মানে আমি বিপিএফ থাকি কাম কৰিছিল সেই সময়তে একো মানে কোনো দলে বিপিএফ লগত মানে কিবা কৰিব নোৱাৰিছিল তাৰপিছত এতিয়া আমি ইমান কাম কৰি আহি এতিয়া আমি ভাবিছিলোঁ এইবাৰ আমি 6 নম্বৰ সমষ্টিত মানে খেলিম বুলি ভাবিছিলোঁ কিন্তু হাগ্ৰামা মহিলাৰীয়ে মানে মোক চান্স নিদিয়ে এই আৰু কি কয় ৰবিৰাম নাৰ্জাৰী MLA আছে এতিয়াও MLA আছে একো কাম কৰা নাই 10 বছৰত ৰবিৰাম নাৰ্জাৰী আকৌ হাগ্ৰামা মহিলাৰীয়ে থাক টিকিটটো দি দিলে এইটো কাৰণে আমি বিয়া পাইছে হাগ্ৰামাক নিজে অকলে সিদ্ধান্ত লৈ ফালে কিয় এনেকুৱা কৰিব লাগে কমচে কম আমাকো সুধিব লাগে কোচগাঁও সমষ্টিত মানে কি কৰিলে কেনেকুৱা কৰিলে ভাল হয় এইবিলাক আমাক সুধিব লাগে সি নিজিববীয়াকৈ অকলে ডিচিশ্যন লৈ ফলে ৰবিৰাম নাৰ্জাৰীক আকৌ মানে সি MCLA টিকিট দি দিলে সেইটোৱে আমি বিয়া পাইছে আমি বিপিএফ দলত থাকি আমি একো লাভ নাই সেইটো